স্বাগতম ৰাইজ তো মই ৰিয়ান্দ্ৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আমি আছোঁ এতিয়া হৰগুৰি মন্দিৰ। তো আমাৰ মানে আজি এটা খানা আছে জল এইফালে আমাৰ ব্লেকিক লৈ আহিলোঁ। তো বলক গাইজ মানে আজি খানাটো মানে অলপ মানে বেলেগ মানে কেনেকুৱা মানে গাঁৱত এনে আছিলোঁ লগৰবিলাকে যোৱাকালি গোটেই দিনটো কৰি দিলে। যোৱাকালি যিহেতু আপোনালোকে চাইছে তো আজি যিহেতু মানে অলপ মন্দিৰৰ ফালে আহি গ'লোঁ হৰগুৰি মন্দিৰত খানা খাবৰ কাৰণে। তো এইফালে আমি হৰগুৰি মন্দিৰ পাই গ'লোঁ। মানে মই ব্লগটো মানে ইয়াৰ পৰা ষ্টাৰ্ট দিব লগা হৈ গ'ল। ঘৰত মানে পুৰা জল্দি ওলাইছোঁ গা চা ধুই আমাকতো এৰি থৈ আহিছিল লগৰকেইটাই। তো আমি এতিয়া যাই আছোঁ যাওঁ দে আৰু গাইজ লগৰকেইটা এটা এতিয়া মোক ফোন পাইছে মোৰ হাতত সৰু বলক আমি এতিয়া গেট পাই গ'লোঁ মেইন গেটটো। গাইজ এতিয়া আমি মানে অলপ পৰিয়ালবিলাক ঠিক যাওঁ নাগো। তো গাইজ এতিয়া আমি মন্দিৰৰ ভিতৰত যাই আছোঁ ছাতি বন্তি দিব কাৰণে আৰু এইফালে এইকেইটা অলপ ছাতি বন্তি দি থাকোঁ সেইকাৰণে। তো গাইজ এতিয়া আমি সৰু হেৰি গোটাই ওলাই লওঁ। ইয়াতে সৰু হেৰি গোটাই থাকে। তো আমি অলপ কিবা অনা নাই তো সেইখিনি ইয়াত পূৰা ওলাই লওঁ ওলাই লৈ। তো গাইজ আমাৰ খানা খোৱা জেগাটো মানে ইয়াতে কৰিলোঁ তেল দলৰ তলত মানে চব জেগা ভৰ্তি নাই। আজি ৰবিবাৰ হৈ আছে গোটেই জেগা ভৰ্তি আছে। তো ইয়াতে আমি খানা খাম। তো পৰিৱেশটো চাব পাৰে কম চালিয়া আমাৰ জুই চুই উঠি আছে একদম আৰু বেয়া বতাহ দি আছে কিন্তু বতাহৰ কাৰণে জুই চুই একদম উঠা নাম লোৱা নাই। আমাৰ ফালে নীতিশদাই বনাই আছে বঢ়িয়া। সেইটো আমাৰ প্ৰথমতে অৱস্থা পানী চানী অনা গৈছে এইফালে ষ্টভ আছে পানী চানী। তো গাইজ আমাৰ এতিয়া বতাহৰ কাৰণে মানে কি আৰু জুই চুই উঠা নাই। এইফালে আমাৰ কষ্ট পুৰা একদম চলি আছে। মই গা চা ধুই অহা নাই নেকি আমাৰ জুই চুই উঠা নাই। আজি খানা কেঞ্চেল হ'ব নেকি আমাৰ এইফালে গোটেই যোগাৰ পাতি নাজানো আৰু কি হয় গাইজ। তেতিয়াহ'লে বতাহ মাৰি আছে কিন্তু দে গাইজ দেখা যাব। চাহটো হোৱাৰ পিছত দেখাই আছোঁ। জুই উঠোৱাৰ টাইমত কষ্ট পাইছোঁ দেই গাইজ। কেইটা যে জুই ফুকাই আছে মানে জুই উঠাব পৰা নাই মানে নাই আৰু মানে পুৰা একদম মানে জোৰ জবস্তি চাৰে চাহটো দি লৈ দিছোন চাহ কাপ দি খাব লাগে। এবার 3 মেলা লাগা গেছি এই হস্ত আছে এইগা সাত হবো কিবা রাতি নাই দূরে গাইছ এনেকুৱা গাখীৰ চা নাপাবি এটি গৰুৰ গাখীৰ আমুল দাও নহয়। বঢ়িয়া গৰম চিংগিৰা হৈছে। এতিয়া মাছ ধুবো যা মাছ ধু বঢ়িয়া। ডিমাও আছে নেকি মাছত ৰান্ধনি বহি আছে আমাৰ মছলাৰ কাৰণে পুৰা একদম ৰেডি। চব্জি আমার সারা গেঞ্জি চেঞ্জি পুরা খুলি দিলা নাকি চোলা গোটা খুলি দিলা মাছ বিপ্লব দা তোর কি মাছ ধোয়া হয় নাই খাবা মন আছে না নাই আননি বাবু কি বনাইছা তুমি মাছ এইসাথে আমি তো রিল বনাবার কাৰণে গেলো রিল ছিল বনাই একদম যাও খানা খাই আছে না ইয়াতে আমি রিলটো বনাও আছে ফৰক গাইস কেইটামান রিল বনাইলো নাকি গাইস পুৰা লাগিছে লোকেশনটো চাব পাৰে মজা লোকেশন একদম। তো গাইস হয় কিমান দেৰি দিলে हो सर अरे किमान देरी
ভাজা বনাই কি খাবৰ কাৰণে নিমখ অত্যন্ত হৈছে বেছি হৈছে আমাৰ টেনশ্যন নাই 3 মিনিট থাকিলে টেনশ্যন থাকিলে হয় গালি দিলে হয় নিমখ হৈছে বহুত হয় গাইছ এতিয়া আমি লৈ আছোঁ বিপ্লৱৰ মই পানী গাইছ এইফালে পানী আছে দুটা বাল্টিঙত তো গাইছ পানী চানী লৈ যায় আৰু বাচন আনিব নালাগে ওচৰত আহিলে অলপ মানে ভাল আছিলে আমি অলপ দূৰত আহিলোঁ না সেইকাৰণে অলপ আজা কৰি থাকিব লাগে নাই কি গাইছ বোলে আমাৰ সৰগুৰি মন্দিৰ আৰু আমাৰ বিপ্লৱ দা পানী ধোচ দায়িত্ব দিছে নেকি বিপ্লৱ তুই একবাৰ পানী চানী পিয়া লাগিলে একদম পানী চানী খাবৰ কাৰণে আহি গ'লোঁ এইফালে পানী লৈ আছে বিপ্লৱ পানী আন দিয়ক পানী খাই লওঁ মা খানা খাব আমাৰ টাইম হোৱাই নাই চব মানুহ খানা খাব ক্লিয়াৰ আমাৰ তাতে খানা বনায়ো নাই মাংসৰ আঞ্জা এতিয়া ক্লিয়াৰ হৈছে নে চাওঁ মাংসৰ আঞ্জা হৈছে নে কিমান টাইম লাগিব আৰু বিলাহী চিলাহী কাটি দি আছে নেকি মেইন বস্তু এতিয়া খাবৰ কাৰণে ৰেডি হ'লোঁ আমি চবে চব ৰেডি বিষ্ণু দিয়া কিবা জোল দিছে বিলাহী টক চালাড কম কৰি দিছোঁ কি খাওঁ তোৰ চাওঁ খাই আছোঁ লালা বেয়া পাচা নেকি গাই এই নাই পোৱা বেয়াও নাপাবি এতিয়া নাখালি পেটটো ভৰিব এনে নভৰে আমাৰ তোৱে গাইছ আমাৰ এতিয়া খোৱা লোৱা আমাৰ খাৱা লোৱা পুৰা কমপ্লিট ক্লিয়াৰ হ'ল তো এতিয়া আমি যাব লাগে আমাৰ বঢ়িয়া লাগে খানাটো খাই কেনে এনেকুৱা এটা মানে ধুনীয়া এটা লোকেশ্যনত খাইছোঁ গাইছ চাব পাৰে বেকগ্ৰাউণ্ডত এতিয়া খেতি পথাৰ পুৰা একদম আৰু খোৱা জেগাটো আমাৰ এইটো তেতেলী চুপৰ তলত আৰু আপোনালোকে যদি সৰগুৰি মন্দিৰ আহে তো এইটো জেগাত খানা খাব আৰু বহুত ধুনীয়া জেগা এটা মজা ফিল পায় তো আমাৰ এতিয়া মজা লাগিছে খাই কেনে খানাটো খাই আৰু মাংসখনো বহুত টেষ্টি বনাইছে মজা আৰু গাইছ দিয়ক আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই গাইছ লাভ ইউ অল